हेलो फ्रेंड्स वेलकम बैक टू माय चेनेल आपनालोक सकलोके रश्मि चेनेলত पुनर्बार स्वागतम जनाइছো আৰু আজি আমি দুইজনী বাই ভনী কাম এটা কৰিবলৈ আৰম্ভ কৰি আছো এয়া চাওক আমাৰ মনিকা বাইদেউ লাগি আছে মই যেটো ভিডিও কৰি আছো এখানে মই লাগিম আৰু লাহেকৈ সো আপোনালোকে ভিডিওটি স্কিপ নকৰাকৈ হেখৰলৈকে চাই থাকক যাতে আমি কি কাম কৰো আপোনালোকে ভালকৈ চাব পাৰিব সো লেটস স্টাৰ্ট আমাৰ যেহেতু উলুম হেৰালে এটো আমি মডিফাই কৰি লৈছো উলুম এইটো গাটো ডিজাইনৰ ইটা গাঠনি হ'ব কিন্তু ইটাটো বৰ বেলেগ ডিজাইনৰ হ'ব কিন্তু আপোনালোকৰ ঘৰটো চাগে এনেকা গাঠনি কাৰো হোৱা নাই আমি এইটো অলপ আইডিয়াটো বেলেগকে গাঠিম বাৰু এইটো তো ইয়াৰ কাৰণে আমাক প্ৰয়োজন হ'ব মছলা এইফালে আমাৰ ৰেডি আছে আমাৰ দুটা বালটিন এটা টিন আৰু ইয়াৰ কাৰণে মেইন ইটা গাঠনিৰ কাৰণে মেইন হৈছে উলুম হয় নাই তো এইটো হৈছে মেইন উলুম চাওকচোন আপোনালোকে কেতিয়াবা দেখিছে নেকি এনেকুৱা উলুম চাও কি হয় আপোনালোকে ধৰিব পাৰিছে চাগে একচুয়ালি কথাটো হ'ল যে আমাৰ ঘৰত থকা উলুমটো আমি ক'ত থলো নিজে কাম কৰি ক'ত থলো বিচাৰি পোৱা নাই সো সেই কাৰণে আমি আজি ৰাতিপুৱাই আমাৰ ওচৰতে আলি বনাই আছে হিলগুটি বহুত পেলোৱা আছে তাৰে মাজত ৰাতিপুৱাই গৈ আমি উলুমৰ কাৰণে কিনো কৰিম তো সেই কাৰণে বিচাৰি সেম উলুম ডিজাইনৰে চাওকচোন সেম ডিজাইনটো অলপ আৰু সাইজও ঠিক আছে তো আমি বিচাৰি পালো সেই কাৰণে ইয়াক ধুনিয়াকৈ মডিফাই কৰি ললো চাওক ইমান ধুনিয়াকৈ তার দি ধুনিয়াকৈ উলুম বনালো আৰু এইটো ৰবৰ স্যান্ডেল কাটি চাওকচোন স্যান্ডেল কাটি উলুমৰ এইটো জুখাৰ পইণ্টটো মানে ন পইণ্টটো আৰু এইটো কেনেকৈ জুখিবি এটা দেখাই দে ইয়াত আমি ধুনিয়াকৈ বনাই লৈছো চাওক এইটো মানে উলুমে আৰু হোমমেড নহয় এইটো নিজে তৈয়াৰ কৰা উলুম আৰু এইটো নহলে কিনিব গলেতো আমি পাই যাম বাৰু কিন্তু আমাৰ টাইম নাছিল মানে গৈ আনিবলৈ তো আমি নিজে ভাবিলো উলুমনো কি আৰু আমি নিজে বনাব পাৰিম এইটো তো এটা জুখি দেখাই দিয়াচোন এইটো কেনেকৈ জুখিবা এনেকে কৰিব লাগিব এইটো দেখিছে এনেকে মছলা দি ইটা থৈ এনেকে উলুম মাৰিব লাগিব এনেকে উলুম মাৰিব লাগিব এইটো অলপো লাগিব নালাগে ইটো ইটা লগত চাব লাগিব তেতিয়াহে ওয়ালখন সিধা হ'ব এইটো মেইন মানে ইটা গাঠনিৰ সূত্ৰ উলুম মেইন উলুম নহলে ওয়ালটো বেকা হৈ যাব মানে এনে কৈ দিব সেইটো চাওক দেখিছে উলুম এইটোৱে হৈছে আমি নিজে তৈয়াৰ কৰা উলুম আপোনালোকে কেনেকুৱা পাইছে জনাব আপোনালোকৰো যদি ঘৰত উলুম হেৰাই যায় তেন্তে এনেকৈ আপোনালোকে বনাব পাৰিব এটা কাম আমাৰ অলৰেডি ষ্টাৰ্ট হৈছে আৰু এটা ধুনিয়াকৈ ৰাউণ্ডকৈ দিয়া হৈছে এতিয়া ডিজাইন দি ইটা গুঠা হ'ব স্পেচ থৈ মেলি তো কিহৰ কাৰণে গুঠিছো ভিডিওটো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকক আপোনালোকে নিজে গম পাই যাব এতিয়া ময়ো ষ্টাৰ্ট কৰোঁ কামৰ কাৰণে ইটা এফালে ৰেডি হৈ আছে আমাৰ ইটাবোৰ এতিয়া ষ্টাৰ্ট কৰোঁ বলক ৱাও আমাৰ চাওকচোন ওপৰৰ ডেকোৰেশ্যনটো চাওক যিহেতু ইমান ৰ'দ দিছে আজি বাৰু এতিয়া অলপ কমে হৈ আছে ৰ'দ সেইকাৰণে আমি চাহৰ কাৰণে ইমান ধুনীয়াকৈ পিকনিক খোৱা স্পট নিচিনা বনাই লৈছোঁ আমি 3 ইঞ্চি ওয়াল গাঠিছো 5 ইঞ্চি গঠা নাই কিমান ইঞ্চি 3 ইঞ্চি ন 3 ইঞ্চি দিছে মাটি তলত যাব ন এখান 3 ইঞ্চি গাঠিছো 5 ইঞ্চি গাঠিব পাৰে ইটা বেছি লাগিব যে কাৰণ আমি 3 ইঞ্চি গাঠিছো টেকনিক চাওক টেকনিক এইটো এনেকে কৰিব লাগিব এনেকে এইটো এনেকে কৰি ইয়াত লগাই দিব লাগিব মিস্ত্রি কেনেকুৱা পাইছে আপোনালোকে কমেন্ট কৰি জনাব যিহেতু বহুত গৰম ওপৰত দেখাই দিয়া আমাৰ ষ্টাইল ওপৰত ষ্টাইল চাওক সিলিং লগাই দিয়া হৈছে আমাৰ ইয়াত ওপৰত যিহেতু যেনেকুৱা ৰ'দ আমি যেন পিকনিক খাবলৈ তম্বু তৰি দিয়া নিচিনাহে লাগিছে ৰাউণ্ডটো হম হৈছে বাৰু আমাৰ গাঁতটো একদম সৰু হয় এইটো সেইকাৰণে আমি দুজনী সোমাব নোৱাৰিছোঁ মই সেইকাৰণে মছলা বনাই মই আনি দিয়া যোগান ধৰি আছোঁ মছলা এক ৰাউণ্ড হৈ গৈছে
এইখিনি কাম আমাৰ অলপ টাইম লাগিব। গৰমত মজা লাগিছে। আপোনালোকে ভিডিঅ' কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আপোনালোকেও ট্ৰাই কৰিব। এই গৰম আৰু আমি ইয়াত এনেকৈ কাম কৰিছোঁ, কিন্তু ছাঁ পৰিছে দেই। ওপৰত ডেক'ৰেশ্যনটো দিয়া আছে যে, যিহেতু বহুত ৰ'দ। আমাৰ এইফালে মণিকা বাইদেৱে চাওক পূৰা লাগি আছে তাই। গৰম উঠিছে নে মণিকা? মিস্ত্ৰীও গৰম উঠিছে, যোগালীও গৰম উঠিছে। যিহে গৰম উঠিবই। অ'কে, এতিয়া মই ইটা আনো। অঁ, এতিয়া ইয়াত কেনেকৈ যাওঁ ভাই? এইফালেদি যাওঁ নেকি? সেইবাৰ মই ইটা আনিম। যোগালীৰ কাম হয়, পূৰা হেভি হৈছে। কিন্তু যোগালীৰ কিমান পাম জানো মই ইটা? ঐ গৈ যাব দেই তলত। 350 যোগালী বোলে। ইটা চাওক, মিস্ত্ৰী 500। ইটাৰ যোগান ধৰি আছোঁ, শেষে হোৱা নাই। হ'বনে ইটা? আৰু লাগিব এতিয়া? এতিয়া কাৰণে হৈ যাব। হেভি ৰ'দ দিছে। ৰ'দ যিমান হৈছে আমাৰ কাম সিমান ওলাইছে। পানী পানী গৰম উঠিছেনে মজা পুৰা। চাওক ইয়াত একদম ফাঁক কৰি ইটা গাঁথনিটো দেখিছে নহয়। একদম ইয়াত মাজে মাজে স্পেচ এৰি ইটা গাঁথনি কৰা হৈছে। এইটো কৰা মেইন কাৰণটো হৈছে আমাৰ টিউবৱেলৰ পানী একদম এইফালে নলাত আহে আৰু সিফালে গাঁত আছে, সেইটো ফুল হৈ গ'ল। তো সেইকাৰণে ইয়াত আকৌ ধুনীয়াকৈ খান্দি মেলি ইয়াত পকাৰ কৰি দিছোঁ। শুহি ল'ব মাটিয়ে, সেইকাৰণে ফাঁকৰ মাজেদি যাব। নহ'লে বন্ধ কৰি দিলে এদিনতে ফুল হৈ যাব যে, ওপৰৰ পৰা ঢাকনি হ'ব। নোলাব, লেতেৰা নহ'ব, নলা লেতেৰা নহ'ব। চাওক দেখিলে। আৰু এতিয়া আমাৰ কাম চলি আছে। আমাৰ মিস্ত্ৰী লাগি আছে। ইমান ঢিলা কৰিলি যে মছলা? এই বনাওঁতে অলপ ঢিলা হৈ গ'ল। একো নাই, ঢিলা হ'লেও কাম চলিলেই হ'ল। মোৰতো দিগদাৰ হৈ যায় ন। এই ৰ'দত মছলা বনাই 12 বাজিছে মোৰ, কিন্তু অলপ ঢিলা হৈছে মছলা। হ'লেও কাম চলিছে নাই? এইটো চলিব বাৰু। ইটাটো শুকানি আছে যে পটকৈ শুই গৈছে। আকৌ কি ইটা আনিছে এনেকুৱা কেকেৰা বেকেৰা? উপায় নাই, যি আছে সেইটোৱে আনিলোঁ আৰু। মছলা শেষ হৈ গৈছে, আনি দিওঁ ন মছলা? আনি দে। किन यस्तो इँटा नदिएको अब बन्द गरेर देख শেষ হ'ল আৰু ন? পুৰা ভাগৰ লাগি গ'ল আমাকো আজি। কৰিব সেইফালে। এতিয়া ওলাবি কেনেকৈ তই? কিমান ফুটৰ হ'ল এইটো? এইটো 3.5-4 ফুটৰ হ'ব। চাওক ইটা গাঁথনি চাওক, তলত পুৰা মানে স্পেচ থৈ আৰু ওপৰত বন্ধ। ইয়াত আহিব আপোনাৰ এইটো, তোমাৰ এইটো ঢাকনি আহিব। এইটোত ইয়াত ঢাকনি আহিব। ঢাকনি বনাম বোলে যাম। ইয়াৰ গাঁথনি চাওক। এতিয়া আমি ইয়াৰ ওপৰৰ ঢাকনি বনাম ন? ইয়াতে ঢাকনি বনাম। এইটো ঢাকনি অলপ পিছত বনাম। পকাৰে ঢাকনি হ'ব। দেখ চাওক কেনেকুৱা লাগিছে। আপোনালোকৰ যদি ক'ৰবাত যদি আপোনাৰ বাথৰুমৰ পানী হওক ইয়া বাহিৰৰ টিউবৱেলৰ পানী যদি বাহিৰত বহুত মানে লেতেৰা গোন্ধ আহি মেলি যদি অলপ মানে বেয়া হৈছে ন, নলা অলপ বেয়া হৈছে, তেন্তে আপোনালোকেও এইটো ষ্টাইলতে সৰুকৈ গাঁত খান্দি ধুনীয়াকৈ ইটা গাঁথনি কৰি আৰু ইটাৰ ষ্টাইলটো এইটো ষ্টাইলত কৰিব,
যাতে পানীখিনি আহিলেও মাটিয়ে শুহি ল'ব পাৰিব তেতিয়া ইজিলি। চাওক এইটো আমাৰ টেকনিকটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ ঢাকনি আমি লাহেকৈ এতিয়া ঢাকনিও বনাম। চ' এতিয়া মনিকা বাইদেউ তুমি কেনেকৈ ওলাবা এতিয়া? মই এতিয়া ধৰি দিওঁ নেকি? যাবলৈতো সুবিধা কৰিব লাগিব ন মই। য়েছ, আমি এতিয়া ইয়াক এনেকৈ টানি আমাৰ এইটো চাওক হৈ গ'ল, কাম ফিনিছড। আৰু আছে ইয়াৰ ঢাকনি বনাম। আমি এতিয়া গৈ আছোঁ শিলগুটি আনিবলৈ, যিহেতু আমাৰ শিলগুটি অলপ বাহিৰত থোৱা হৈছে। গৰম উঠিছে মনিকা বাইদেউ। ৰ'দত ফুলখিনিও চাওক একদম মৰহি গৈছে। এইফালে আমাৰ ঘৰৰ মানুহকো চিনি পোৱা নাই মানে। এতিয়া শিলগুটি উঠাওঁ আমি। যিমানহে ৰ'দ, এতিয়া আমি ইমানতে আমাৰ আজিৰ কাম সামৰণি মাৰিছোঁ। ফুল বহুত মৰহি গ'ল এইটো। নেক্সট ভিডিঅ'ত আকৌ তাৰ আমি ধুনীয়াকৈ ঢাকনি বনাম। সেই ঢাকনি দেখুৱাম, কেনেকৈ আমি বনাম সেইটো দেখুৱাম আপোনালোকক নেক্সট ভিডিঅ'ত। চ' আজিৰ ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ, যিহেতু এতিয়া বহুত বেছি ৰ'দ হৈছে। চ' আজি আমি এইটো কাম নকৰোঁ। কেনেকৈ ঢাকনি বনাওঁ আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰি থাকিম। আপোনালোকে কণ্টিনিউ মোৰ ভিডিঅ' চাই থাকিব আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। ভাল লাগিলে খুব শ্বেয়াৰ কৰিব। এতিয়ালৈ বাই বাই।